নমস্কাৰ। পোনপ্ৰথমে পৰম গুৰু পৰমেশ্বৰ শ্ৰীহৰিৰ চৰণত সেৱা জনাই আধ্যাত্মিক তত্ত্ব ভক্তিৰস চেনেলটোলৈ আপোনাক স্বাগতম জনালোঁ। অনন্তৰূপী শ্ৰীহৰিৰ অনন্ত গুণ নাম বৰ্ণনা কৰোঁতে যদি অজানিতে কিবা ভুল দেখা পায় ক্ষমা কৰি কমেণ্টত জনাব। ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। বান্দৰৰূপী নাৰদৰ ভগৱান শ্ৰীবিষ্ণুক অভিশাপ। ব্ৰহ্মাৰ মানস পুত্ৰ নাৰদ মুনি মহা তপস্বী আৰু মহাজ্ঞানী আছিল। এদিনাখন তেওঁ হিমগিৰি বা হিমালয় পৰ্বতৰ পৰা বৈ অহা গংগা নদীৰ পাৰৰ নিৰিবিলি সুন্দৰ পৰিৱেশৰ এডোখৰ ঠাইত ভগৱান নাৰায়ণৰ নাম ৰূপ জপ কৰি বহুদিন ধ্যানমগ্ন হৈ আছিল। তাকে দেখি স্বৰ্গৰ ৰজা ইন্দ্ৰই বৰ ভয় কৰিলে। ইন্দ্ৰই ভাবিলে যে নাৰদে স্বৰ্গৰাজ্য লাভৰ বাবে তপস্যা কৰিছে নেকি। তাকে ভাবি ৰজা ইন্দ্ৰই কামদেৱক ক'লে, তুমি গৈ নাৰদৰ তপস্যা ভংগ কৰা। ইন্দ্ৰৰ কথা শুনি কামদেৱে লগত কিছুমান অপেশ্বৰা অপেশ্বৰী লৈ নৃত্য কৰিবলৈ ধৰিলে, যাতে নাৰদৰ তপস্যা ভংগ হয়। কিন্তু কামদেৱে বহু চেষ্টা কৰিও নাৰদৰ তপস্যা ভংগ কৰিব নোৱাৰিলে। নাৰদে শাপ দিব বুলি ভাবি তুতি নতিৰে সেৱা কৰি গুচি গ'ল। ইফালে নাৰদে ধ্যানৰ অন্তত সকলো কথা জানি ভাবিলে যে কামদেৱেও মোক তপস্যা ভংগ কৰিব নোৱাৰিলে। সেই ভাবি নাৰদে মনতে গৰ্বভাৱ কৰি গুচি গ'ল আৰু ভগৱান শ্ৰীহৰিক সকলো কথা গৰ্বভাৱেৰে ব্যক্ত কৰিলে আৰু বিদায় লৈ গুচি গ'ল। ভগৱানে নাৰদৰ মনৰ ভাৱৰ কথা বুজি পাই ভাবিলে কেনেকৈ নাৰদৰ গৰ্বচূৰ্ণ কৰিব। তাকে ভাবি ভগৱানে নাৰদ গৈ থকা দিশত এখন সুন্দৰ ৰাজ্য দেখুৱাই দিলে। ৰাজ্যখন দেখি নাৰদ সেই ৰাজ্য পালেগৈ। নাৰদে গৈ দেখিলে সেই ৰাজ্যৰ ৰাজকুমাৰীগৰাকীৰ স্বয়ম্বৰ পাতিছে আৰু তালৈ অসংখ্য ৰাজকুমাৰ আহিছে। তাকে দেখি নাৰদ মুনিও ৰাজপ্ৰসাদলৈ সোমাই গ'ল। নাৰদক অহা দেখি ৰজাই আদৰ সাদৰ কৰি মাতিলে আৰু বহিবলৈ দিলে। আৰু ৰজাই ৰাজকুমাৰীক মতাই আনি সেৱা জনাবলৈ ক'লে। সেৱা কৰিবলৈ অহা ৰাজকুমাৰীৰ মোহনীয় ৰূপ যৌৱন দেখি নাৰদ আভিভূত হৈ পৰিল আৰু ৰাজকুমাৰীক বিয়া পতাৰ আশা কৰিল। তাকে ভাবি নাৰদে ভগৱান শ্ৰীবিষ্ণুক চিন্তিবলৈ ধৰিলে। তেনেতে ভগৱান বিষ্ণু আহি তাত উপস্থিত হ'ল। ভগৱান বিষ্ণুক দেখি নাৰদে সকলো কথা বিৱৰি ক'লে আৰু নাৰদে নিজৰ মুখৰ চেহেৰা বেলেগ কৰি দিবলৈ ক'লে। তেতিয়া ভগৱান বিষ্ণুৱে নাৰদক বান্দৰৰ চেহেৰা কৰি দিলে আৰু তাৰ পৰা অন্তৰ্ধান হ'ল। নাৰদেও মনৰ ফূৰ্তিত গৈ স্বয়ম্বৰত উপস্থিত হ'ল। তেতিয়া দেখিলে ভগৱান বিষ্ণু ৰজাৰ ৰূপ লৈ স্বয়ম্বৰত উপস্থিত আছে। যথাসময়ত ৰাজকুমাৰী হাতত বৰমালা লৈ ৰাজসভালৈ আহিল আৰু বান্দৰৰূপী নাৰদৰ ফালে কটাক্ষও দৰ্শন নকৰি ৰজাৰূপী ভগৱান বিষ্ণুক বৰমাল্য দান কৰিলে। তাকে দেখি নাৰদ আচৰিত হ'ল আৰু পানীত নিজৰ প্ৰতিচ্ছবি দেখা পাই খঙত জ্বলি পকি উঠিল আৰু ভগৱান বিষ্ণুক শাপ দি ক'লে,
তুমি যিদৰে নৰৰূপ লৈ ৰাজকুমাৰীক মোৰ পৰা আঁতৰ কৰিলা, ঠিক তেনেদৰে তুমিও এদিন নৰৰূপ ল'ব লাগিব, আৰু তোমাৰো পত্নী তোমাৰ পৰা আঁতৰ হ'ব। আৰু মোক যেনেদৰে উপহাস কৰি বান্দৰৰ ৰূপ দিলা, তুমিও এদিন বান্দৰৰ ওচৰত সহায় হাত পাতিব লাগিব। তেতিয়া ভগৱান বিষ্ণুৱে হাঁহি মাৰি তেওঁৰ অহংকাৰৰ চূৰ্ণ কৰাৰ এই লীলাৰ কথা বিৱৰি ক'লে আৰু নাৰদৰ নিজ ৰূপ ঘূৰাই দিলে। তেতিয়া নাৰদে নিজ অহংকাৰৰ কথা গম পাই লাজ পালে আৰু ভগৱান বিষ্ণুক সেৱা জনালে। ভগৱান বিষ্ণুৱে জানিলে যে নাৰদৰ অভিশাপ অথলে নাযায়। তেওঁ নাৰদক আশীৰ্বাদ দি তাৰ পৰা অন্তৰ্ধান হ'ল। নাৰদো নিজ পথে অগ্ৰসৰ হ'ল। আৰু দাপৰ যুগত সেই কাৰণেই ভগৱান বিষ্ণুৱে নৰৰূপে প্ৰভু শ্ৰীৰাম অৱতাৰ হ'ল। আৰু তেওঁৰ পত্নী লক্ষ্মীয়াই সীতা দেৱীক ৰাৱণে তেওঁৰ পৰা আঁতৰ কৰি নিলে। আৰু প্ৰভু শ্ৰীৰামে বান্দৰসকলৰ ওচৰত সহায় ভিক্ষা কৰি ৰাৱণ বধি সীতাক উদ্ধাৰ কৰিলে যদিও পুনৰ বনবাস দিব লগা হ'ল। আৰু শেষান্তৰত সীতা দেৱী পাতাল ফালি নাগলোকলৈ গতি কৰিলে। ধন্যবাদ।